এয়া বিটি হৈ গ'ল। এতিয়া বাজি 12:30 বাজি গ'ল, এতিয়ালৈকে বৰষুণে এৰা নাই। মই ব্ৰহ্মপুত্ৰ পাৰত আহিছিলোঁ, সেইখন চাওক ব্ৰহ্মপুত্ৰ পাৰত পূৰা পানী হৈ গ'ল। এইটো গোটেই বোকা মাৰিব। পৰ্ণই চুবাই আছে, সেইকাৰণে একো ক'ব নাই। আৰু পৰ্ণই আজি পূৰা ইউনিফৰ্ম পিন্ধি আছে চোৱা। তো তাতে মই এখন বাইক বুকিং কৰি থৈ আহিছোঁ। কি বাইক বুকিং কৰি থৈ আহিছোঁ আপোনালোকৰ ব্লগত দেখুৱা। এতিয়া বৰষুণ দি আছে, তো এয়া চব অংকুৰে ৰিলচ বনাই আছে বৰষুণ বতৰটো। তো আমি যিহেতু আজি ছানডে বুলি মেঘালয় যাম বুলি ভাবিছিলোঁ, আমি লগত যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁ মন আহিছিলে। মন ৰাতিপুৱা লখিমপুৰৰ পৰা পালেহি, তো দেখিছে বতৰৰ অৱস্থা পূৰা বৰষুণ দেখিছে। ওলাই মেলি ৰেডি হৈ গৈছিলোঁ। এইফালে প্ৰাচুৰ্য আহিছিলে, আৰু এইফালে গুঞ্জনৰ বাইক, এইফালে বিকি বাইক, আৰু এইফালে মোৰ বাইক। আমি গোটেইখন বাইক যোৱা কথা আছিলে। ৰুমৰ ভিতৰত গোটেই লগৰবোৰ বহি আছে, কিন্তু এয়া বিটি হৈ গ'ল। 12:30 বাজি গ'ল, এতিয়ালৈকে বৰষুণে এৰা নাই। তো মই কেমেৰাটো লৈ যাব নোৱাৰোঁ, ওলাই যাবও নোৱাৰোঁ, ৰেইনকোট নাই চবৰে। তো উপায় নাই আৰু এতিয়া ৰখি আছোঁ, কি হয় ভিডিঅ'টো চাই থাকক। আৰু মেঘালয় যোৱাৰ কথা আছিলে, তো মেঘালয় যোৱা প্লেনিং কেঞ্চেল হৈ গ'ল বৰষুণৰ কাৰণে। দেখিছে বতৰৰ পূৰা অৱস্থা, বৰষুণ অলপ অলপ দি আছে। হাই কৈ দে। এইফালে প্ৰাচুৰ্য, আৰু এইফালে তোমাৰ নামটো কি আছিলে পাহৰি থাকিলোঁ? বিজু। তো প্ৰাচুৰ্যৰ লগৰ হয় বিজু ব্ৰ'। আৰু এইফালে তাৰ NS 200 এখন, BS6ৰ হয়, এবছৰমানে হৈ গ'ল এখন। এইফালে গুঞ্জন, মনক আজি লগ পাই আছোঁ বহুত দিনৰ পাছত। মোৰ প্ৰথম আগৰ ব্লগত একদম ফাৰ্ষ্ট যেতিয়া ব্লগ ষ্টাৰ্টিং কৰিছিলোঁ, তেতিয়াই মন আছিলে গুৱাহাটীত। তো এতিয়া মন চেক এটা দি দিয়া, বহুত দিনৰ মই তুমি ব্লগত ওলাইছা। পৰ্ণ চেক পৰ্ণ। আৰু এইফালে মোৰ দাদা, আজি দাদা ওলাই আহিছে, গা অলপ অলপ ভাল পাইছে। তো সেইকাৰণে আমি গোটেইকেইটা ওলাই আছোঁ। প্লেন কেঞ্চেল হৈ গ'ল, উপায় নাই এতিয়া বৰষুণ দি দিয়াৰ কাৰণে। তো আমি এতিয়া কলিতা হোটেলত আহিছোঁ। গম পাইছে আগৰ ভিডিঅ'ত কৈছিলোঁ, মই আগতে গুৱাহাটীত থাকোঁতে এখন হোটেলতে আহোঁ। এইখন দেখিছে কলিতা হোটেল, হেঙেৰাবাৰীত থকা। বিকে ইয়াত বাইক পাৰ্কিং কৰিছে, আৰু এইফালে গুঞ্জনৰ বাইক, আৰু এখন মোৰ বাইক দাদাই চলাই আহিছে, আৰু এখন প্ৰাচুৰ্যৰ বাইক। আৰু মোৰ বাইকৰ পাছফালে এইটো লগাই দিলোঁ, বৰষুণ দিয়াৰ কাৰণে বতৰৰ অৱস্থা পূৰা বৰষুণ দি আছে। তো সেইকাৰণে মই এখন মাৰ্টগাৰ্ডখন লগাই দিলোঁ পাছফালে। তো এতিয়া কলিতা হোটেল এইখনেই হৈছে। আপোনালোকে লোকেশ্যনত চাৰ্চ কৰি কেতিয়াবা আহিব পাৰিব। কম দামতে কম থালি পাই যায়, ভেজ আৰু চিকেন টিকেন এইবিলাক। তো এতিয়া সোমাই যাওঁ, ইয়াত ভিতৰত চব ৱেইট কৰি আছে। আমি কলিতা হোটেলত অৰ্ডাৰ দিলোঁ ভাত, ভেজ থালি দিছোঁ আৰু চিকেন দিছোঁ, আৰু এইফালে এই পৰ্ক দিছে। পৰ্ক অহা নাই এতিয়ালৈকে। প্ৰাচুৰ্য এইফালে, আৰু এইফালে বিকি ভেজ থালি খাই আছে। আৰু এইফালে কি অৰ্ডাৰ দিছা? পৰ্ক অৰ্ডাৰ দিছে। মন কি অৰ্ডাৰ দিছে? আৰু দাদাই কি দিছে? ডিম। আৰু পৰ্ণ আমলেট। বঢ়িয়া, মজা। ময়ো চিকেন অৰ্ডাৰ দিছোঁ। তো চিকেনটো খাই লওঁ, তাৰপৰা প্লেনিং কি হয় দেখুৱাই আছোঁ আপোনালোকক। তো এতিয়া আমাৰ ভাত খাই মেলি হৈ গ'ল। কলিতা হোটেলত আহিছিলোঁ, আৰু বহুত দিনৰ মই মনক লগ পাইছোঁ। তো মনে মই আগতে গুৱাহাটীতে আছিলোঁ, তো আগতে ৰাইডত বহুত গৈছিলোঁ। তো মন কেনেকুৱা কৰা আজিকালি? ভাল লাগে, আগৰ দিনবোৰ মনত পৰে। আগতে ৰাইড কৰিছিলোঁ শ্বিলঙলৈ, আৰু এতিয়া তহঁতৰ ভিডিঅ'বিলাক চাই থাকোঁ, ভাল লাগে, মিছ কৰোঁ আৰু। সেইটোৱে ন, এতিয়া মানে জব হৈ গ'ল ইয়াৰ অৰুণাচল ইটানগৰত। তো উপায় নাই, তো এতিয়া জবতটো লাগিবই লাগিব, সেইকাৰণে ৰাইড যাব নোৱাৰে। তো সেইকাৰণে আজি আহিছিলে, কিন্তু আজি বতৰে পূৰা প্লেন আমাৰ বৰবাদ কৰি দিলে। যাম বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই। ইভিনিং ওলাম, ভিডিঅ'টো চাই থাকিব। প্লেন চব বৰবাদ, চবতে বৰষুণেই, চব বৰষুণ। তো ভিডিঅ'টো চাই থাকিব, লগ পাম। তো ইয়াৰ পৰা আমি ওলাই দিলোঁ কলিতা হোটেলৰ পৰা। দাদা আৰু পৰ্ণ গৈ আছে আগত, আৰু গুঞ্জন আৰু মন গৈ আছে। তো বিকি বাইকখন মই চলাওঁ। বিকি চাবিত দিয়া। প্ৰাচুৰ্যৰ লগৰটোক থ'ব কৈছে, তাৰ ঘৰৰ পৰা ফোন কৰি আছে বোলে। তো সি ওলাই নাযাব। তো এতিয়া আমি গৈ আছোঁ মোৰ ৰুমত। কাপোৰটো বৰষুণ দিছিলে, তো গুঞ্জনে কাপোৰ পিন্ধি আকৌ খুলি ল'লে। তো এতিয়া আকৌ প্লেন হৈছে ওলাই যাম বুলি। অংকুৰে ওলাই যাম বুলি কৈছে এইফালে পানীখাতি চাইডে, ব্ৰহ্মপুত্ৰ পাৰৰ চাইডে। আৰু ৰুমত গৈ লওঁ ফাৰ্ষ্ট, কাপোৰকেইটা চেঞ্জ কৰি লওঁ। মোৰতো কাপোৰ এনেকৈ গুচি যাম, মোৰ কেছ নাই। আৰু দাদা গা ভাল পাইছে, সি সেইকাৰণে আজি বহুত দিনত ওলাই আহিছে। এনেই সি ভাতেই খাব পৰা নাছিলে, আজি ভাত খাব পাৰিছে আৰু অলপ। আৰু মোৰ মাইকটোৰ চাউণ্ড কোৱালিটি কেনেকুৱা হৈছে জনাব। বয়া মাইক অৰ্ডাৰ কৰিছিলোঁ, এইটো 650 মান লৈছিলে, অৰ্ডাৰ কৰিছিলোঁ অনলাইনত। ৰাস্তা অৱস্থা চব, গুৱাহাটীৰ ৰাস্তা পূৰা বৰবাদ। ছাইডত ড্ৰেইন চেইন এইবিলাক বনাই আছে,
সেইকাৰণে এইবিলাক পূৰা মাটি মাটি হৈ গৈছে। আজি ইমান আশা আছিলে আজি মেঘালয় যাম বুলি, কিন্তু চব বৰবাদ হৈ থাকিলে। এতিয়া মেঘালয় গৈ একো লাভ নাই, কাৰণ কৰ্ণাৰিং প্ৰেক্টিছ কৰিব যাম ভাবিছিলোঁ। মোৰ আজি ফাৰ্ষ্ট টাইম মোৰ বাইকখন পাছৰ পৰা এনেকৈ দেখিছোঁ। এনেই সদায় চলাই থকাই হয়, আজি দাদাই চলাই আছে কাৰণে ফাৰ্ষ্ট টাইম এনেকৈ বেক চাইডৰ পৰা দেখিছোঁ। ভাল লাগিছে লুকটো, এই লুকটোৱে মই আগতে ভাল পাওঁ। তো এতিয়া আমি ওলাই আহিলোঁ। আগফালে মন আৰু গুঞ্জনে কাপোৰ চেঞ্জ কৰি ল'লে, আৰু মোৰ পাছফালে আছে পৰ্ণ। দাদা অহা নাই আজি, দাদা ৰুমতে আছে। তো গাটো ইমান এটা ভাল নহয়, সেইকাৰণে এই ৰুমতে ৰখি দিলে। তো যিহেতু বতৰটো বহুত বেয়া, আৰু আমি ভাত খাই আহি ৰুমত প্ৰায় 1.5 ঘণ্টামান ফচি গ'লোঁ। পূৰা বৰষুণ দিলে, সেইকাৰণে এতিয়া বতৰটো অকণমান ভাল হৈছে। তো এটা জেগাত আমি গৈ আছোঁ, তো কোনটো জেগাত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু আজি আমাৰ প্লেন বহুত বৰবাদ হ'ল, সেইকাৰণে মন চন একদম ভাল নহয়। ইমান প্লেন কৰি আছিলোঁ, আৰু যিহেতু মন বহুত দিনৰ মূৰত আহিছিলে। একো নাই, এইটো আকৌ নেক্সট আহিলে আকৌ যাম। তো এইফালে প্ৰাচুৰ্য আহি গ'ল, আৰু এইফালে মন আৰু গুঞ্জন, আৰু এইফালে অংকুৰ আহি গ'ল। অংকুৰৰ বাইক একদম যেন তেনে পাইছে সি তেল দিব ৰুমৰ পৰা ওলাই আহি। আৰু অংকুৰৰ পাছফালে আছে মনোজ গুৱাহাটী আহিছিলে, তো আমাৰ তাৰে হয়। মনোজৰ অৱস্থা চাওক, বৰবাদ। মই সেইকাৰণে আজি লগাই ল'লোঁ, নতুন পৰ্ণ অৱস্থা বেয়া হৈ গ'ল যেন। উপায় নাই আৰু কি কৰিব, কিন্তু লুকটো এনেকৈ ভাল লাগে ন খুলি থোৱা থাকিলে। এতিয়া বাৰিষা ষ্টাৰ্ট হৈ গ'ল, এতিয়া লগাই থ'ব লাগিব। আৰু এতিয়া আমি আছোঁ পাথৰকুৱাৰী বা নাৰেংগী ছাইডৰ পৰা গৈ আছোঁ। প্ৰাঞ্জল ৰখি আছে। অঁ বে, বেয়া বৰষুণ দিছে বে, মোৰ কেমেৰাটো তিতি যাব বে, জল্দি যাওঁ। তো এতিয়া আমি গৈ আছোঁ ছেক্টৰ 1ৰ চুনচালি ঘাটত। বৰষুণটো পূৰা দিছে, তো মোৰ কেমেৰাটো অফ কৰি দিম চাগে, নতু কেমেৰা মোৰ বৰবাদ হৈ যাব। আৰু আমি গোটেইকেইটা আহি আছোঁ, এতিয়া লগতে আহি আছোঁ। আগতে মই এবাৰ আহিছোঁ লোকেশ্যনটো ভাল আছিলে, একদম পিচ জেগা, ব্ৰহ্মপুত্ৰ পূৰা পাৰ হয়। কেতিয়াবা আপোনালোক আহিব পাৰিব। তো যিহেতু আজি শ্বিলং যোৱা নহ'লে, সেইকাৰণে এইটো জেগাতে আহি গ'লোঁ। এইটো জেগাত আগতে আহি থাকোঁ এবাৰ দুবাৰ, আৰু আজি ৰিলচ বনাবলৈ আহিছিলোঁ। আৰু বৰষুণটো পূৰা স্পীড আহিবলৈ লৈছে। কোনফালে আছিলে জেগাটো? তো কেমেৰাটো অফ কৰি দিওঁ, তো তাত গৈ লগ পাই আছোঁ। দেখিছে ব্ৰহ্মপুত্ৰ পাৰত আহিছিলোঁ, কাপোৰ কানি পূৰা অৱস্থা নাই, বেয়া হৈ গ'ল। তো হেলমেটৰ পৰা কেমেৰাটো খুলি দিলোঁ, প্ৰাঞ্জলৰ হাতত দি দিলোঁ। অংকুৰহঁত চব আগতে ৰখি দিলে। তো মই ব্ৰহ্মপুত্ৰ পাৰত আহিছিলোঁ, সেইখন চাওক ব্ৰহ্মপুত্ৰ পাৰত পূৰা পানী হৈ গ'ল। আগতে মই এইটো জেগাত আহিছিলোঁ, এইটো জেগাত মই আগতে ইনষ্টাগ্ৰামত ষ্টৰি দিছিলোঁ, কিন্তু এতিয়া পানী পূৰা হৈ গ'ল। তো নাওখন আগতে ইফালে আছিলে, বহুত দূৰত আছিলে, তো এতিয়া নাও ইয়াত পাই গ'লহি। তো চাওক পানী কেনেকুৱা হৈ গ'ল। আৰু লোকেশ্যনটো এইটো চাওক, এখন ঘাট আছিলে, মজা জেগা। তো এতিয়া বৰষুণটো অলপ এৰিছে, অংকুৰ আহি গ'ল। এইটো লোকেশ্যনত বাইকখন আনি আছে, এহেঁত দুটাই হেল্প কৰি দিছে। এই পৰি যাব বে, এইফালে শ্লিপ হৈ যাব। এইটো জেগাত উঠা পিনে এই লোকেশ্যনটো নিব বিচাৰি আছে, এইটো লোকেশ্যনত, কিন্তু এতিয়া উঠা নাই, বোকা হৈ আছে কাৰণে চকা পূৰা শ্লিপ মাৰিছে। সেইকণতে বনাই দে, সেইকণত বহুত কষ্ট হৈ যাব। বৰষুণটো এৰাৰ কাৰণে এফালে আমাৰ মন গুঞ্জনত আহি গ'ল। ক'ত ৰখি আছিলে? পূৰা বৰষুণ নে? গছৰ তলত ৰখি আছোঁ, গছৰ পানী পৰি আছিলে। মন কেনেকুৱা তিতি? পূৰা এদাই। পৰ্ণই চুবাই আছে, সেইকাৰণে একো ক'ব নাই। আৰু পৰ্ণই আজি পূৰা ইউনিফৰ্ম পিন্ধি আছে, চোৱা পূৰা ইউনিফৰ্ম। আৰু এইফালে প্ৰাচুৰ্য পূৰা দি দিলি, বঢ়িয়া। বাইকখনো এইটো লোকেশ্যনত লৈ আনিলোঁ। তো প্ৰাঞ্জলে হেল্প কৰি আছে ভিডিঅ' বনাই দিবৰ কাৰণে, আৰু মই ইয়াতো ৰিলচ দুটামান বনাই লওঁ। ইনষ্টাগ্ৰামত চেক কৰিব, ফ'ল' কৰি ল'ব। এটা ৰিলচ বনাবৰ কাৰণে কিমান কষ্ট চাওক, এই বৰষুণ বতৰত কিমান বৰষুণ দি আছে। তো এয়া চাওক, অংকুৰে ৰিলচ বনাই আছে বৰষুণ বতৰতো, কাৰণ ৰিলচটো সি ডেইলি আপলোড দি আছে, সেইকাৰণে আজি পূৰা বৰষুণ বতৰতো ৰিলচ বনোৱা হৈছে। আৰু মোৰ বাইকখন ৰখাই থোৱা আছে, চাওক কি ধুনীয়া লাগি আছে লোকেশ্যনটোত। তো ইয়াৰ পৰা ওলাই দিম, আৰু ইয়াতে অকণমান ৰিলচটো বনাই লওঁ, তাৰ পৰা ওলাই দিম। তো আমি ইয়াৰ পৰা ওলাই দিওঁ, 6টা বাজিব হৈ গ'ল।
তো সেইকাৰণে ইয়াৰ পৰা ওলাই দিওঁ, বৰষুণটো পূৰা দি আছে। তো গ্ৰ'পৰটো অন নকৰোঁ, গ্ৰ'পৰটো ডাইৰেক্ট জেপতে ভৰাই ৰাখিছোঁ। তো ভিডিঅ'টো আজি ইমানেই আছিল, যদি চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিহেতু প্লেনিং কেঞ্চেলেই হৈ থাকিলে, নেক্সট ভিডিঅ'ত লগ পাম। কাইলৈ মজা এটা জেগাত গৈ আছোঁ বাইক ডেলিভাৰীৰ কাৰণে, তাৰ কি কথা চব নেক্সট ভিডিঅ'ত গম পাব। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।